আৰু কোনো সময়তে ইমান আনন্দিত হোৱা নাই উচ্চ শিক্ষাৰ লগত জড়িত থাকি। কাৰণটো এইটো হৈছে কি, এটা অনগ্ৰসৰ জেগাত, অনগ্ৰসৰ মানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ জেগাত আহি এখন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ শংকৰ সংঘই যিটো সুযোগ দিলে, মই সুযোগ দিলে বুলি এইকাৰণে কৈছোঁ, মোক যদি আজি উপাচাৰ্য হিচাপে নিয়োগ নকৰিলেহেঁতেন তেতিয়াহ'লে মই এই সুযোগ নাপালোহেঁতেন। মই তেখেতসকলক জয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আনন্দ মই আজি লভিছোঁ, কাৰণ মই ভাবিছোঁ, মোৰ বিশ্বাস যে যেতিয়া এটা যাত্ৰা এনেকুৱা জেগাৰ পৰা আমি আৰম্ভ কৰোঁ, আমাৰ যাত্ৰা অতি ভাল হ'ব। কাৰণ আমি যিটোৱেই কৰিম সেইটো এটা নতুন হ'ব ইয়াত, আৰু সেই নতুন হোৱাৰ কাৰণে এই বিশ্ববিদ্যালয়খনে নতুন ৰূপ ল'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিটো মোক আশীৰ্বাদসূচক মন্তব্য দিবলৈ কৈছে, আশীৰ্বাদ মোৰ এইটোৱেই যে এই জয়যাত্ৰাত, এই বিশ্ববিদ্যালয়ৰ জয়যাত্ৰাৰ তেওঁলোক অংশীদাৰ হওক, আৰু মোৰ এই শুভেচ্ছা থাকিল, তেওঁলোকলৈ আশীৰ্বাদ থাকিল। আৰু অংশীদাৰ হোৱাৰ লগতে যাতে তেওঁলোকে এই যিটো আমি নতুন নতুন পৰিকল্পনা হাতত ল'ম, সেই পৰিকল্পনা সুচাৰুৰূপে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিখিনি অৰিহণা যোগাব লাগে তেওঁলোকে যাতে সকলো প্ৰকাৰে নিজক সেইখিনি অৰিহণা যোগায়। আৰু তেওঁলোকেই নহয়, লগতে তেওঁলোকৰ শুভাকাংক্ষী, তেওঁলোকৰ পৰিয়ালবৰ্গ, তেওঁলোকৰ সমাজখনৰ সকলো ব্যক্তিয়ে যাতে আমাৰ এই অনুষ্ঠানক উত্তৰোত্তৰ কামনা কৰি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলায়, সেই আশা কৰিলোঁ। আৰু মোৰ কৃষ্ণ, আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক ঐতিহাসিক দিন। আজিৰ দিনটোৰ কাৰ্যসূচীৰ বিষয়ে অকণমান অৱগত কৰিব। নিশ্চিতভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ধুবুৰী গোট আজি মুকলি কৰা হ'ল। এইটো এটা ঐতিহাসিক দিন এইকাৰণেই হ'ব, ইতিহাসত সদায় লিখা থাকিব। কাৰণ এইখন অস্তাচল বুলি কয় অসমৰ, আৰু ধুবুৰী অঞ্চলৰ এখন বিশ্ববিদ্যালয় বহু অভিভাৱকে বহু দিন ধৰি আশা কৰিছিলে। বিভিন্ন পক্ষৰ পৰা বিশ্ববিদ্যালয় হোৱাৰ কথাও আছিলে, জল্পনা কল্পনাৰ কিন্তু অন্ত পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত প্ৰতিষ্ঠিত এই বিশ্ববিদ্যালয়, এই গোট আমি ইয়াত স্থাপন কৰিলোঁ। আচলতে এমাহৰ আগত ইয়াৰ পৰিকল্পনা কৰিছিলোঁ। আপোনালোকে দেখিছে ইয়াৰ যিটো পৰিৱেশ, এই পৰিৱেশটো এমাহৰ ভিতৰত এই সম্পূৰ্ণ কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰি আজি গোটটো মুকলি কৰিবৰ কাৰণে আমি ইয়ালৈ আহি উপস্থিত হ'লোঁ। আৰু এই গোট মুকলিৰ লগে লগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যিকেইটা আমাৰ চৌহদ বা যিকেইটাক আমি ইউনিট গোট বুলি কওঁ, সেই গোটৰ 4 নম্বৰ গোটটো আমি ইয়াতে মুকলি কৰিলোঁ। ইয়াৰ ইতিমধ্যে আমাৰ যোৰহাট গোট, এই বছৰে আমাৰ যোৰহাট গোট মুকলি হৈছে। ইয়াৰ আগতে আমাৰ নগাঁও চিটি যিটো কেম্পাছ আছে, চিটি কেম্পাছ আছে। আমাৰ মূল যিটো কেম্পাছ আছে আতিয়াতিকা, যিটো আমাৰ ৰাইডিঙত আছে, বৰতদোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থানৰ কাষত। আৰু গুৱাহাটী যিটো আমাৰ ৰূপনগৰ যিটো কেম্পাছ, এইটো আছিলে। যোৰহাটতো মুকলি কৰাৰ পিছত এইটো আমাৰ শেষৰটো এই বছৰৰ কাৰণে এই গোট আমি আজি মুকলি কৰিলোঁ। আৰু এইটো সঁচাকৈ ইতিহাস হ'ব, আৰু ইতিহাসৰ পাতে পাতে লিখা থাকিব। কাৰণ এই ধুবুৰী অঞ্চলত যিসকল, মই আজি ইতিমধ্যে মই ক'ম বুলি এই কথাটো মোৰ মনলৈ আহিছিল, যিসকল বহু ছাত্ৰ ছাত্ৰীয়ে বহুত দূৰ এই ধুবুৰীৰ পৰা যাতায়াত বৰ্তমান বহুত ভাল, কিন্তু এটা সময় আছিল ধুবুৰীৰ পৰা অসমৰ বা গুৱাহাটী যিকোনো স্থানলৈ যাবলৈ, বিশ্ববিদ্যালয় যাবলৈ কিমান কষ্টসাধ্য আছিল, সেইটো যিসকল অভিভাৱক, যিসকল ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থী তেখেতসকলে জানে। গতিকে আজি বিশ্ববিদ্যালয়খন যেতিয়া ধুবুৰীত প্ৰতিষ্ঠা হ'ল, বহুতে আশা কৰিছিল ধুবুৰীত বিশ্ববিদ্যালয় হওক। এতিয়া কোকৰাঝাৰ বিশ্ববিদ্যালয় আছে ওচৰত, আৰু ইয়াৰ বাহিৰে গুৱাহাটী বিশ্ববিদ্যালয় বা শিলচৰ বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাহিৰে কোনো গত্যন্তৰ নাই। গতিকে এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ লগে লগে এটা নতুন সপোন ৰচনা হ'ল, আৰু এটা নতুন যুগৰ সূচনা হ'ল। আৰু আজিৰ দিনটো সেইকাৰণে মই পবিত্ৰ বুলি ভাবোঁ, আৰু ইতিহাসৰ এটা এখিলা পাত বুলি মই গণ্য কৰোঁ। ইয়াৰ আগতে মই পুৱাৰ ভাগত, আপুনি সুধিছে কাৰণে মই কৈছোঁ, পুৱাৰ ভাগত আমাৰ যিটো বঙাইগাঁৱত যিটো গুৰু জয়ন্তী এবাৰ অনুষ্ঠিত হ'ব, দুদিনীয়া কাৰ্যসূচী 16 আৰু 17 তাৰিখে কেন্দ্ৰীয় গুৰু জয়ন্তীৰ লগত কেন্দ্ৰীয় নাট সমাৰোহ। আৰু লাইখুটা আছিল ঠিক 9 বজাৰ লগে লগে মই যিটো বৰ্ষণ গাঁও বুলি কয়
বঙাইগাঁও জিলাৰ বৰখন গাঁৱৰ লাইখুটা প্ৰতিষ্ঠাৰ শুভ কাৰ্যসূচী আছিলে আৰু মই একদম 9 বজাৰ লগে লগে শুভ কাৰ্যসূচী যিটো লাইখুটা স্থাপনৰ কাৰ্যসূচী মই অংশগ্ৰহণ কৰিলোঁ আৰু তাৰ পৰা খুব কষ্টৰে ইয়ালৈ আহি প্ৰায় 11 বজাৰ লগে লগে ইয়াত আহি আমি উপস্থিত হ'লোঁ ইতিমধ্যে উপাচাৰ্য ইয়াতে আছে মোৰ লগতে তেখেত আছে উপাচাৰ্য আজি 2 দিন ধৰি ইয়াত বাহৰ পাতি আছে আৰু আচাৰ্য ডাঙৰীয়া পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ তেখেতো আজি আহি মোৰ আগে আগে তেখেত আহি উপস্থিত হৈছে আৰু আমাৰ বিশ্ববিদ্যালয় পঞ্জীয়ক উপপঞ্জীয়ককে প্ৰমুখ কৰি শিক্ষক কৰ্মচাৰী আৰু অন্যান্যসকলে ইয়াত উপস্থিত আছে আৰু ছেকশ্যনেল অফিচাৰৰ পৰা আৰম্ভ কৰি ডেপুটি ৰেজিষ্ট্ৰাৰ দুগৰাকীকৈ ইয়াত থাকি তেখেতসকলে চোৱা চিতা কৰিলে গতিকে মই তেখেতসকলক এই সুযোগতে ধন্যবাদ জনাইছোঁ গতিকে আমাৰ এই গোটেই যিটো পৰিক্ৰমা আজি যিটো পৰিক্ৰমা এই পৰিক্ৰমাটোত এইটো দ্বিতীয় কাৰ্যসূচী আৰু লগতে আৰু এটা কথা আপোনালোকক কৈ থৈ যাওঁ কাৰণ ইয়াতে কেইদিনমানৰ পিছতে আমাৰ ভিচি ডাঙৰীয়া উপাচাৰ্য মহোদয়কো তেখেতসকলক নিমন্ত্ৰণ কৰা হৈছে কেইদিনমানৰ পিছতে 7 আৰু 8 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো সেৱা বাহিনী কেন্দ্ৰীয় সেৱা বাহিনী প্ৰতিষ্ঠা দিব তাৰমানে 26টা বছৰ হ'ল 25টা বছৰ আমি ৰূপালী জয়ন্তী আমি কাকিত অনুষ্ঠিত কৰিছিলোঁ হোজাই জিলাত অনুষ্ঠিত কৰিছিলোঁ আৰু এইবাৰ 26 সংখ্যক যিটো কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰে 7 আৰু 8 তাৰিখে আমি ইয়াতে উদযাপন কৰিম ইয়াৰ পৰা বেছি দূৰ নহয় অকণমান আগলৈ গ'লে 30 কিলোমিটাৰ সেইফালে হালাকুৰা আৰু হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়তে বিশাল আয়োজনেৰে তেখেতসকলে এই প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই তেখেতসকলকো মই অসমৰ বিভিন্ন প্ৰান্তৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা সৰ্বশক্তিমান যিটো আমাৰ সেৱা বাহিনী বুলি কয় আধ্যাত্মিকভাৱে যিসকল সেৱক সেৱিকা যিসকল যুৱক যুৱতী ইয়ালৈ ঢপলি আহিব ৰেলেৰে হওক বাছেৰে হওক তেখেতসকল আহিব আৰু গোটেই এটা সুন্দৰ এটা পৰিৱেশত ইয়াত এটা আয়োজন হ'ব গতিকে মই অহা 7 আৰু 8 তাৰিখৰ যিটো প্ৰতিষ্ঠা দিৱস 26 সংখ্যক কেন্দ্ৰীয় সেৱা বাহিনী প্ৰতিষ্ঠা দিৱসৰ যিটো 26 সংখ্যক প্ৰতিষ্ঠা দিৱস তাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে মই আহ্বান জনাইছোঁ আমন্ত্ৰণ জনাইছোঁ আৰু যিসকল অতিথিক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ তেখেতসকল প্ৰায় সকলো অতিথি আহক আৰু সকলোৰে উপস্থিতিয়ে এই অঞ্চল আৰু এটা জাগৰণৰ সৃষ্টি হওক অহা 7 আৰু 8 তাৰিখে মই আশা কৰিছোঁ আৰু আজি যিটো কাৰ্যসূচী এইটো শুভ কাৰ্যসূচী উদ্বোধন কৰিলোঁ ছাত্ৰ ছাত্ৰী মোৰ পিছফালে আছে দেখিছে নতুনকৈ অন্তৰ্ভুক্ত হোৱা নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকল আমাৰ লগত আছে আৰু তেখেতসকলৰ এই যি যাত্ৰা এই যাত্ৰা সোণালী যাত্ৰা হওক এই যাত্ৰা অনাগত দিনত ভৱিষ্যতৰ এটা উত্তৰোত্তৰ কাৰণে আমাৰ ভাবি ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে এটা সোণালী দিন সোণালী সোপান হওক তাকে মই আশা কৰিছোঁ ভগৱান আছে